50টা পুখুৰীত মহাবাহুক বন্দী কৰি থৈ দিব। কথাবোৰ জমনি টাইপ নহয়, ইংৰাজীত ইয়াক ফানি বুলি কোৱা হয়। কিন্তু অসমৰ বান সমস্যাটো ইমান ফানি নহয়। মানুহৰ জীৱন মৰণৰ কথা, গোটেই জীৱনৰ সপোনবিলাক বছৰে বছৰে ভাঙি চিঙি যোৱাৰ দুখ বেদনা কষ্ট কাহিনীৰ লগত জড়িত এই বান সমস্যাবিলাক, অসমৰ বান সমস্যাবিলাক। কেৱল ৱৰ্ল্ড হেৰিটেজ চাইট মাজুলী, ৱৰ্ল্ড হেৰিটেজ চাইট মাজুলীত শ শ ঘৰ পানীত ক্ষতিগ্ৰস্ত হৈ গ'ল এইবাৰ বানপানী। মুঠ 2200 কিলোমিটাৰ পথ নষ্ট হৈ গ'ল। উটি যোৱা পশুধন খেতি বাতিৰ কথা বাদেই দি দিছোঁ। আমি নিউজত দেখি থকালৈকে বানপানীৰ বিভীষিকাবিলাকৰ কথা মনত ৰাখোঁ, দুখ কৰোঁ, আৰু নেতাবিলাকৰ ফকতীয়া হাঁহি উঠা কথা কিছুমান আৰম্ভ হৈ গ'লে এইবিলাক চব আমি পাহৰি গুচি যাওঁ, হাঁহিবলৈ লাগি যাওঁ। কেতিয়া মানুহ গৈ পেলাই চন্দ্ৰ পালেগৈ, আমি আজিলৈকে মাথাউৰিকেইটা ভালকৈ নভঙাকৈ বনাবয়ে পৰা নাই। কি হ'ব কওক? কি বুলি ক'ব কওক?